অসমীয়া সংস্কৃতিৰ কিছু প্ৰশ্ন উত্তৰ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰতিটো প্ৰশ্নতে 2 বা 3 নম্বৰকৈ থাকিব। KKHSOUৰ লগতে অন্যান্য বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তথা অসমীয়া সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহী ব্যক্তিসকলক এই ভিডিঅ'টোৱে উপকৃত কৰিব বুলি মই আশাবাদী। নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সংস্কৃতিৰ প্ৰধান উপাদানসমূহ কি কি? সংস্কৃতিৰ প্ৰধান উপাদানসমূহ প্ৰধানকৈ 2টা ভাগত ভাগ কৰিব পাৰি: বস্তু সংস্কৃতি আৰু সামাজিক সংস্কৃতি। দৈনন্দিন জীৱনৰ নানা প্ৰয়োজন পূৰণ কৰিবৰ বাবে সাজি লোৱা সঁজুলি, অস্ত্ৰ-শস্ত্ৰ, সাজ-পাৰ, আ-অলংকাৰ, আৱাস, বাহন ইত্যাদি বস্তু সংস্কৃতিৰ অন্তৰ্গত। আনহাতে প্ৰাকৃতিক জগতৰ বিষয়ে জ্ঞান ধাৰণা, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠন, নৈতিকতাবোধ, আইন-কানুন, সামাজিক আচৰণবিধি, ধৰ্মীয় বিশ্বাস পদ্ধতি আদি সামাজিক সংস্কৃতিৰ ভিতৰুৱা। সামাজিক সংস্কৃতিক মানসিক সংস্কৃতি আৰু অবস্তুগত সংস্কৃতি বুলিও কোৱা হয়। দ্বিতীয় প্ৰশ্ন, সংস্কৃতিৰ প্ৰধান ভাগকেইটা কি কি? উত্তৰ: সংস্কৃতিৰ প্ৰধান ভাগকেইটা হৈছে আদিম বা জনজাতীয় সংস্কৃতি, লোক সংস্কৃতি আৰু উচ্চ বা অভিজাত সংস্কৃতি। আন এটা প্ৰশ্ন, সংস্কৃতিৰ বিভিন্ন বৈশিষ্ট্যসমূহ কি কি? উত্তৰ: সংস্কৃতিৰ বৈশিষ্ট্যসমূহ প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। প্ৰথম, সংস্কৃতি মানৱসৃষ্ট। মানৱসৃষ্ট মানে ব্যক্তিবিশেষৰ নহয়, সমষ্টিৰ। কিন্তু সমাজৰ ৰূপভেদে, জনগোটৰ স্বৰূপ বৈশিষ্ট্য ভেদে সংস্কৃতিৰ ৰূপ বেলেগ হ'ব পাৰে। দ্বিতীয়তে, সংস্কৃতি স্থিতিস্থাপক। ই একে সময়তে পৰম্পৰা তথা পূৰ্বজ প্ৰজন্মৰ উত্তৰাধিকাৰ অথচ পৰিৱৰ্তনশীল। এক অবিচ্ছিন্ন গতিত প্ৰবাহমান সত্ত্বেও কালগত ৰূপান্তৰৰ চিৰন্তন প্ৰক্ৰিয়াৰে পৰিৱৰ্তনশীল। তৃতীয়তে, সংস্কৃতি এক স্বতঃস্ফূৰ্ত প্ৰবাহ। নেক্সট কুৱেশ্যন, লোক পৰিৱেশ্য কলা মানে কি বুজায়? উত্তৰ: পৰিৱেশ্য কলাৰ মাজেৰে মৌখিক বা লিখিত কলাক চাক্ষুষ ৰূপ দিয়া হয়। এই কলাৰ মাজেৰে গীত, পদ, বাদ্য, বাজনা, অভিনয়, শ্ৰুতি, জনশ্ৰুতি, মালিতা বা কাহিনী গীত, লিখিত নাট-নাটক আদিয়ে নৃত্য, গীত, বাদ্য, বাজনা, অভিনয় আদিৰ মাজেৰে দৃশ্যশ্ৰব্য ৰূপ পৰিগ্ৰহ কৰে। জনজাতীয় মাৰ্গী লোকসংগীত, অসমৰ ৰাগ প্ৰধান সংগীতৰ পৰম্পৰা, পাঁচালী সংগীত, সত্ৰীয়া গীত, নৃত্য, নাট্য, অভিনয়, লোকনৃত্য, পূজা, উৎসৱ, উপাসনা সৈতে জড়িত নৃত্য, ওজাপালি, ব্যাস ওজাপালি ইত্যাদি লোক পৰিৱেশ্য কলাৰ অন্তৰ্গত। ইয়াৰ পিছৰ প্ৰশ্ন, খুলীয়া ভাৱৰীয়াৰ বিষয়ে চমুকৈ কওক। উত্তৰ: অসমীয়া লোক পৰিৱেশ্য কলাৰ অন্তৰ্গত খুলীয়া ভাৱৰীয়া ঋতুকালীন সংস্কাৰমূলক আৰু পঞ্জিকাশ্ৰয়ী উৎসৱ-অনুষ্ঠান, পূজা-পাতলৰ প্ৰসংগত অনুষ্ঠিত হয়। ইয়াৰ বাবে কোনো স্থায়ী মঞ্চৰ প্ৰয়োজন নাই। ইয়াৰ অভিনেতা আৰু দৰ্শক উভয়ে গঞা ৰাইজ। খুলীয়া ভাৱৰীয়াৰ নাটসমূহ এনেধৰণৰ: লৱণৰ দৈত্যবধ, লক্ষ্মণৰ শক্তিখেল, হৰিশ্চন্দ্ৰৰ উপাখ্যান, ৰাৱণ বধ, খটাসুৰ বধ, দ্ৰৌপদীৰ স্বয়ম্বৰ, বঘাসুৰ বধ, পাণ্ডৱৰ বনবাস ইত্যাদি। খুলীয়া ভাৱৰীয়াৰ ভাৱৰীয়াসকল হ'ল ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, দশৰথ, ৰাৱণ, কৌশল্যা, কৈকেয়ী, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, ভীষ্ম, দ্ৰোণ, দ্ৰোণাচাৰ্য, বকাসুৰ, ঘটাসুৰ, সুভদ্ৰা, লৱ-কুশ ইত্যাদি। খুলীয়া ভাৱৰীয়া নাটসমূহত দুখ-বিষাদ, অস্ত্ৰ থাকিলেও মুঠতে সমগ্ৰ নাটখনেই যেন হাস্য-ব্যংগ মিলনানন্দৰ ভাৱবিশিষ্ট। খুলীয়া অনুষ্ঠান ৰাতি 10 বজাৰ পৰা আৰম্ভ হৈ গোটেই নিশাটো চলি পুৱা শেষ হয়। ইয়াৰ পিছৰ প্ৰশ্ন,
সামাজিক লোকাচাৰ বুলিলে কি বুজা যায়? উত্তৰ: সামাজিক লোকাচাৰ বুলি ক'লে লোকসমাজত পৰস্পৰগতভাৱে চলি অহা আচাৰ অনুষ্ঠানবোৰকে বুজা যায়। সামাজিক লোকাচাৰৰ ভিতৰত লোকবিশ্বাস, অন্ধবিশ্বাস, বিশ্বাস আৰু ধৰ্ম, যাদুমূলক লোকবিশ্বাস, দেৱ-দেৱীৰ ধাৰণাত লোকবিশ্বাস, জীৱ-জন্তু, চৰাই-চিৰিকটি আদি লোকবিশ্বাস, লোকধৰ্ম, শৈৱ ধৰ্ম, কৈৰাতজ ইত্যাদি বুজা যায়। জীৱন আৰু সমাজৰ এনে দিশ নাই যাৰ সৈতে আচাৰ অনুষ্ঠান জড়িত হৈ থকা নাই। আচাৰ অনুষ্ঠানৰ আধাৰ হৈছে লোকবিশ্বাস। জীৱন মৃত্যু, আকাশ পৃথিৱী, পৰ্বত পাহাৰ, মেঘ বিজুলী, জল স্থল, বতাহ বৰষুণ, দেৱ-দেৱী, ভূত-প্ৰেত ইত্যাদি বিভিন্ন বিশ্বাস প্ৰচলিত। এই বিশ্বাসবোৰক লৈয়ে সামাজিক লোকাচাৰ প্ৰচলিত হয়। আন এটা প্ৰশ্ন: অসমীয়া মহিলাই পৰিধান কৰা কেইবিধমান অলংকাৰৰ বিষয়ে উল্লেখ কৰক। উত্তৰ: অসমীয়া মহিলাই শৰীৰৰ বিভিন্ন অংগত বিভিন্ন ধৰণৰ আ-অলংকাৰ অতীজৰ পৰাই ব্যৱহাৰ কৰিছিল। তাৰে ভিতৰত কেইবিধমান আ-অলংকাৰৰ নাম হ'ল গলবতা, হাৰ, দুগদুগী, মণি, চিপামণি, মটৰমণি, সাতসৰী, জোনবিৰি, ঢোলবিৰি, মালামণি, কাণফুল, কেৰু, মাকৰি, জাংফাই, কেৰু, চিটিপাটি, মুঠিখাৰু, বাখৰপতা, শেনপতা, পদুমকলি, গামখাৰু, জুনুকা ইত্যাদি। আন এটা প্ৰশ্ন: অসমীয়া মৌখিক সাহিত্য বা বাচিক কলাৰ বিষয়ে চমুকৈ কওক। উত্তৰ: মৌখিক সাহিত্যত অসম চহকী। মৌখিক সাহিত্যৰ ভিতৰত মালিতাই প্ৰধান। মালিতাৰ কেইবাটাও শ্ৰেণী পোৱা যায়। ইয়াৰ ভিতৰত অসমীয়া সমাজত প্ৰচলিত শিৱ বা মহাদেৱ, কুবেৰ, বিষ্ণু দেৱতা, দুৰ্গা, পদ্মাৱতী, শীতলা, নেতি, সুবচনী আদি উৎসৱমূলক বৰ্ণনা পোৱা যায়। অসমীয়া ভাষাত মৌখিক ৰূপত প্ৰচলিত আৰু বৰ্তমান লিখিত ৰূপত প্ৰাপ্ত মনসা গীত, পদ্মপুৰাণ, বৰফুকনৰ গীত, পথৰুঘাটৰ ৰণ, বাদুলী পুৰাণ আদিয়ে লোককাব্য বা মহাকাব্য বা উপপুৰাণৰ ভূমিকা পালন কৰি আহিছে। ধৰ্মীয় গীতৰ ভিতৰত আইনাম উল্লেখযোগ্য। উৎসৱ অনুষ্ঠানৰ লগত জড়িত গীতসমূহৰ ভিতৰত বিহুগীত অন্যতম। আন এটা প্ৰশ্ন: অসমীয়া লোকসংস্কৃতিক কি কি ভাগত ভাগ কৰিব পাৰি? ইয়াৰ উত্তৰ: অসমীয়া লোকসংস্কৃতি 4টা ভাগত পোৱা যায়। মৌখিক লোকসংস্কৃতি, ভৌতিক লোকসংস্কৃতি, সামাজিক লোকসংস্কৃতি আৰু লোক পৰিৱেশ্য কলা। আন এটা প্ৰশ্ন: অসমীয়া ভৌতিক সংস্কৃতিৰ অন্তৰ্গত ভাগসমূহ কি কি? উত্তৰ: অসমীয়া ভৌতিক সংস্কৃতিৰ অন্তৰ্গত ভাগসমূহ হৈছে চাৰুকলা, টেৰাকোটা, বাঁহ শিল্প, কাঠ শিল্প, হাতীৰ দাঁতৰ পৰা পোৱা অলংকাৰ, বয়ন শিল্প, বাদ্যযন্ত্ৰ, লিখন কলা আৰু ৰন্ধন প্ৰণালী। আন এটা প্ৰশ্ন হৈছে বৰ-অসম সম্পৰ্কে এটি ধাৰণা আগবঢ়াওক। উত্তৰ: বৰ-অসম বুলি কওঁতে বৰ্তমানৰ ভৌগোলিক আৰু ৰাজনৈতিক সীমাৰ অতিৰিক্তভাৱে অৰুণাচল, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা, নগালেণ্ড, মিজোৰাম প্ৰভৃতিক সামৰি লৈ বৰ-অসমৰ কথা কোৱা হৈছে। অসমীয়া সংস্কৃতি দৰাচলতে এই বৃহৎ অঞ্চলটোৰ সমন্বয়ৰ সংস্কৃতি। বিভিন্ন জাতি, জনগোষ্ঠী, সম্প্ৰদায়ৰ মিলনভূমি উত্তৰ-পূৰ্বাঞ্চলেই দৰাচলতে বৰ-অসম। এই বৃহত্তৰ অঞ্চলটোলৈ খাদ্য, জনবসতি, ব্যৱসায় বাণিজ্য, পশুপালন, চিকাৰ, কৃষিভূমিৰ সন্ধান আৰু অন্যান্য ৰাজনৈতিক, সামাজিক, ধৰ্মীয় আৰু অৰ্থনৈতিক দিশৰ যি বিনিময় ঘটিল তাৰ আধাৰতেই বৰ-অসমৰ সংস্কৃতিৰ বৰভেটি নিৰ্মিত হৈছে। আন এটা প্ৰশ্ন: ধুৰা নাট কি? উত্তৰ: অংকীয়া নাটৰ আধাৰত নৱবৈষ্ণৱ যুগৰ পিছত উজনি অসমত এক শ্ৰেণীৰ নাট আৰু অভিনয় কলাক ধুৰা নাট বা ভাওনা নাট বোলা হয়।
ধুৰানাটবোৰ হ'ল খটাসুৰ বধ, বঘাসুৰ বধ, কুলাচল বধ, পাণ্ডৱৰ বনবাস, যুধিষ্ঠিৰৰ ধৈৰ্য পৰীক্ষা, সুভদ্ৰাহৰণ, শকুনিৰ প্ৰতিশোধ, কুৰুক্ষেত্ৰৰ যুদ্ধ ইত্যাদি। ধুৰানাট বা ভাওনা নাটত বজ্ৰাৱলী ভাষাৰ প্ৰয়োগ লক্ষ্য কৰা নাযায়, পুৰণীয়া অসমীয়া ভাষাৰ প্ৰয়োগহে লক্ষ্য কৰা যায়। ইয়াৰ গদ্য ব্যৱহাৰ পোৱা নাযায়, সংলাপবোৰৰ পদ বা পয়াৰত পোৱা যায়। আন এটা প্ৰশ্ন, কৈৰাটচ ধৰ্ম কি? উত্তৰ, অসমৰ ধৰ্মীয় ইতিহাসত কৈৰাটচ ধৰ্মই বিশেষ ভূমিকা গ্ৰহণ কৰিছে। যোগিনীতন্ত্ৰত কৈৰাটচ ধৰ্মকে কামৰূপৰ প্ৰাচীন ধৰ্মমত বুলি উল্লেখ কৰা হয়। এই ধৰ্ম কিৰাত জাতিৰ ধ্যান ধাৰণা সম্ভূত। এই ধৰ্ম বৈদিক ধৰ্মতকৈ সম্পূৰ্ণ পৃথক আছিল আৰু নিৰ্ধাৰিত শাস্ত্ৰীয় অনুশাসনৰ পৰিৱৰ্তে থলুৱা আচাৰ নীতি মানি চলা হৈছিল। আনকি মদ্যপানো ধৰ্মৰ লেখতেই ধৰা হৈছিল। আন এটা প্ৰশ্ন, অসমৰ নৃগোষ্ঠীসমূহৰ বৰ্ণনা দিয়ক। উত্তৰ, অসমৰ নৃগোষ্ঠীসমূহ হ'ল বড়ো, ৰাভা, গাৰো, কোচ, তিৱা, মিচিং, সোণোৱাল কছাৰী, আহোম, মৰাণ, মটক, ঠেঙাল কছাৰী, কাৰ্বি, ডিমাচা, হাজং, চিংফৌ, ফাকিয়াল, খামতি, তুৰুং ইত্যাদি। তদুপৰি চুবুৰীয়া ৰাজ্যসমূহত বসবাস কৰা নগা, খাচী, অকা, নিচি, মণিপুৰী, মেইতেই, ত্ৰিপুৰী, মিজো আদি নৃগোষ্ঠীয় লোকো সামান্যভাৱে সিঁচৰিত হৈ আছে। মন কৰিবলগীয়া যে ঐতিহাসিকভাৱে এইসকল একে সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰুৱা। আন এটা প্ৰশ্ন, প্ৰাচীন ভাৰতীয় সাহিত্যত নিষাদ বুলি কাৰ কথা কোৱা হৈছে? উত্তৰ, পণ্ডিতসকলৰ মতে অষ্টলৈটসকলেই ভাৰতবৰ্ষ তথা অসমৰ প্ৰাচীনতম বাসিন্দা। এওঁলোককে প্ৰাচীন ভাৰতীয় সাহিত্যত নিষাদ বোলা হৈছে। চুটি চাপৰ, গাৰ বৰণ ক'লা, নাক বহল, মূৰ দীঘলীয়া আৰু ক'লা ঢৌ-খেলা চুলি এওঁলোকৰ শাৰীৰিক বৈশিষ্ট্য। আন এটা প্ৰশ্ন, নৃতত্ত্ববিদসকলে পৃথিৱীৰ মানুহক কি কি ভাগত ভাগ কৰিছে? উত্তৰ, নৃতত্ত্ববিদসকলে পৃথিৱীৰ মানুহক মূলতঃ তিনিটা প্ৰজাতিত ভাগ কৰিছে। সেইকেইটা হৈছে নেগ্ৰিটো, ককেশ্বীয় আৰু মংগোলীয়। কোনোৱে অষ্ট্ৰলৈড বুলি আৰু এটা প্ৰজাতি অন্তৰ্ভুক্ত কৰে যদিও বহুতে আকৌ অষ্ট্ৰলৈডক প্ৰাচীন ককেশ্বীয় বুলি ককেশ্বীয়ৰ অন্তৰ্ভুক্ত কৰিব খোজে। আন এটা প্ৰশ্ন, তিব্বত বৰ্মীয় ভাষিক গোষ্ঠীক কি কি ভাগত ভাগ কৰা হৈছে? উত্তৰ, তিব্বত বৰ্মীয় ভাষিক গোষ্ঠীক প্ৰধানকৈ 4টা ভাগত ভাগ কৰা হৈছে। সেইসমূহ হৈছে তিব্বতী, হিমালয়ী, উত্তৰ অসম আৰু অসম বৰ্মী। নেক্সট কুৱেশ্যন, অসমত থকা টাইসকলৰ ভাগসমূহ কি কি? উত্তৰ, অসমত ঘাইকৈ 6টা টাই মানুহৰ ঠাল আছে। সেইকেইটা হ'ল আহোম, খামতি, খাময়াং, ফাকিয়াল, তুৰুং আৰু আইটন। নেক্সট কুৱেশ্যন, আহোম যুগৰ কেইখনমান বুৰঞ্জীৰ নাম উল্লেখ কৰক। উত্তৰ, আহোম যুগৰ বুৰঞ্জীসমূহৰ ভিতৰত কেইখনমান নাম হ'ল পুৰণি অসম বুৰঞ্জী, সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী, দেওধাই অসম বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, চাংৰুং ফুকনৰ বুৰঞ্জী, পাটচা বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, বাঁহগৰীয়া বুৰঞ্জী, চকৰি ফেঁটী বুৰঞ্জী ইত্যাদি। আন এটা প্ৰশ্ন হৈছে, আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত কি শ্ৰেণীৰ সাহিত্যই গঢ় লৈছিল? উত্তৰ, আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জীৰ উপৰিও আয়ুৰ্বেদ, জ্যোতিষশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ, বিভিন্ন জ্ঞান বিজ্ঞানৰ পুথি, পদ, কীৰ্তন, নাট আদি ৰচনা হৈছিল। আন এটা প্ৰশ্ন হৈছে, অসমীয়া সংস্কৃতিৰ স্থাপত্য আৰু ভাস্কৰ্যলৈ টাই আহোমসকলে কেনে অৰিহণা আগবঢ়াইছিল? উত্তৰ, অসমীয়া সংস্কৃতিৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ক্ষেত্ৰতো টাই আহোমসকলৰ অৱদান লেখত ল'বলগীয়া। আহোম যুগৰ স্থপতিবিদ্যাৰ
অৱদানক আমি 4টা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। সেইকেইটা হ'ল দৌল দেৱালয়, অট্টালিকা, সাঁকো আৰু মৈদাম। ইয়াৰে দৌল আকৌ তিনিবিধ: শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল। আহোম স্বৰ্গদেউসকলৰ ভিতৰত মন্দিৰ স্থাপত্য নিৰ্মাণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা আগবঢ়োৱা প্ৰথমজন ব্যক্তি হৈছে স্বৰ্গদেউ চুচেন্ফা। বুৰঞ্জীত উল্লেখ থকা মতে এইগৰাকী স্বৰ্গদেউৱে 1480 চনত নাগশংকৰ দেৱালয় নিৰ্মাণ কৰে। আহোমসকলে নিৰ্মাণ কৰা মন্দিৰ স্থাপত্যৰ ভিতৰত প্ৰখ্যাত শিৱসাগৰৰ শিৱদৌলটো আটাইতকৈ ডাঙৰ আৰু ওখ। জয়সাগৰ পশ্চিম পাৰৰ নামনিত নাতি-গোসাঁই দৌল বুলি এটা সম্পূৰ্ণ গৌড়ীয় আৰ্হিৰ সৰু দৌল আছে। এইটো পোৰামাটি ভাস্কৰ্যৰ উৎকৃষ্ট আহোমযুগীয় নিদৰ্শন।